ओ मेरी हीर हो ना खफा ओ मेरी हीर चलना रुला ना कर आफला लबरेज करना बिजा दिल मेरा तू आरा दिल मेरा तू आरा दिल मेरा को आरा दिल मेरा হাই গাইজ গুড মৰ্ণিং আজি হ'ল মহাশিৱৰাত্ৰি মই এতিয়া এটা জেগাত যাব আছো তো তাকালৈকে যাওঁ তো গাইস চাব পাৰে আমি যাই আছো এতিয়া নলবাৰী ক'ত যাম আমি তো গাইজ আমি এতিয়া যাই আছো নলবাৰী মানে দেৰু শিৱৰাত্ৰি তো তাৰে কাৰণে তাতে এটা কিবা নতুনকৈ মূৰ্তি এটা উদ্বোধন কৰিছে কিবা ৱৰ্ল্ডৰ 6 নম্বৰত আছে অসয়দি আৰু নৰ্থ ইষ্টৰ মানে 1 নম্বৰত আছে তো আমি এতিয়া তাকালৈকে যাই আছো যোৱাৰ আগে হাৰিভাঙাত আমাৰ আৰু দুটা আছে তো ডাল দুটাকো ল'ম লৈ কিনে একেলগে ডাইৰেক্ট তাতে লগ পাম Let's go guys. So guys, আগ লগ পালো তো আমি এতিয়া যাইছো ডাইৰেক্ট এতিয়া বৰ্তমান হাৰিভাঙা পাইছো আৰু আমি তাৰ সামত আহি কিনে ডাইৰেক্ট নলবাৰী যাম যাই কিনে গোটেই ফুল এড্ৰেছটো নাচলো তাতে যাই কিনে অলপ চাব লাগিব বিচিব লাগিব আৰু আমাৰ অলপ বেলেগ কামো আছে তো ডাইৰেক্ট যাই দিব বাই বাই গাইছ शाबाश बेटा कह दो ना हमें आज तो दे दो ना एक बात तो छेड़ो ना তো গাইছ আমি সামত আহি পালো কিন্তু আৰু তো আহি পানে তাক ৰখি আছো কোনবা মন্দিৰ খান্তা বেয়া যাম গাইছ এই মন্দিৰ এটা আছে এতিয়া আপোনালোকক ফুটেজটো দেখাইছো তাৰে মন্দিৰত বেয়া যাম আছে আমি ওলাই আহিলো অলপ दिल मेरा को आरा दिल मेरा को आरा दिल मेरा हो दिल मेरा को आरा दिल मेरा को आरा दिल मेरा को आरा दिल मेरा जो गाए তো গাইছ গাড়ী পাৰ্কিং কৰি দিলো এতিয়া আহিতো পালো কইনা নয়টা আছে নেকি নাপাওঁ যাই আছো অলপ ভালকে फीकी फीकी जिंदगानी भर दे तू फागुन के रंग सारे प्राण मेरे তো গাইছ আমি আহি পালো এইটো মেইন মূৰ্তি সন্মুখৰ ফালে যাই কিনে দেখি আছো তো গাইছ আমি এটা আহি পাইছো এইটো ভাল লাগছে গাইছ এটা ৰিলছ বনাম ৰ'ব তো গাইছ পায়স খাব লাগিছো পায়স খাব লাগিছো গাইছ তো গাইছ এনে পায়স খাই আছো এই পায়স আৰু গোটেইকেইটা আছে এই বেগেলা গোটেইকেইটা আছো আৰু এইটো মেইন মূৰ্তি তো এই খাই লৈ উঠি অলপ ফটো উঠিম ঠিকে আছে গাইছ ঠিকে আছে আপোনালোকে আইলি খাবা বলা হয় অ গাইছ বহুত মানুহ আছে গাইছ ইমান লম্বা লাইন গাইছ মই বেংকতো দেখা নাই দেখ দে আর গাইছ ঘৰকে যাওঁ দে তো গাইছ আমি ওলাই কিনে এতিয়া যাইছো চামতাক লগিন তো চামতাৰ পৰা ডাইৰেক্ট দিলু যাম আৰু আমাৰ গাঁৱতো অলপ কিবা কিবি চলি আছে তো তাকো দেখাব চেষ্টা কৰিম বৰ্তমান গাড়ী চলাই আছো মানে ওলাই দিয়ক আৰু এতিয়া ডাইৰেক্ট চামতাক কিবা এটা খাই কিনে ডাইৰেক্ট ঘৰত যাম फीकी फीकी जिंदगानी भर दे तू फागुन के रंग सारे प्राण मेरे अंधियारी कारी रात कर दे तू फूलन की उजियारी जान मेरे प्राण मेरे आगाज कर उन्वान दे अंजाम दे कुछ नाम दे इस गीत को पहचान खाम खा चला और बढ़ता गया তো গাইছ মই তাৰ পৰা আহি পালো আৰু এতিয়া বৰ্তমান দোকানত আছো আৰু বহুত দেৰি হ'ল মই ভ্লগটো বনোৱা নাছিলো মানে অলপ কিবা বেলেগ কামত ব্যস্ত হৈ গৈছিলো তো মই দোকানত বহি আছো বৰ্তমান আৰু পূজা আৰম্ভ হোৱা নাই তো আৰম্ভ হোৱাৰ পিছত মই ভ্লগটো দেখাম কিন্তু তাৰে মাজতে মই এটা কথা কওঁ মই বৰ্তমান চেনেলৰ এনালিটিক্স চাই আছিলো এনালিটিক্সত দেখা পাইছো যে মোৰ ভিউৱাৰ্ছে 62% ভিউৱাৰ্ছে ছাবস্ক্ৰাইবে কৰা নাছিল ছাবস্ক্ৰাইব কৰি দিয়ক ইয়াৰ 700টা ছাবস্ক্ৰাইবাৰ হ'ব আৰু অলপ লাগে তো প্লিজ ছাবস্ক্ৰাইব কৰি দিয়ক বাকী এনালিটিক্স ঠিকেই আছিল ৰিচো ঠিকে পাৱা ধৰছো আৰু মানে আৰম্ভ হৈছে কাৰণ এতিয়া ইউটিউবত কাম বেক করছো তো রিচখিনি ঠিকে আছে মাত্র প্রবলেমটো হল কি সাবস্ক্রাইব কৰি দিয়ক 62% সাবস্ক্রাইব কৰা নাই প্লিজ সাবস্ক্রাইব কৰি দিয়ক আৰু গাইস মই আৰু এটা কথা কম যে মোৰ বৰ্তমান মই দোকানত আছো আৰু দোকানখন এই হালদিবাৰী কালী মন্দিৰৰ সন্মুখেদি আছে তো মই আপোনালোকক কম এই মানে দোকানত আছো সব হেল্ল দোকানত আছো তো আপোনালোকক কম যে আমাৰ দোকানত এটা নতুন লাইট আছে এটো ষ্টুডিও লাইট বুলি কয় মানে পার্পল কালার এতে তিনটা কালার আছে আপোনালোকক মই দেখাই আছো আৰু এটা পার্পল কালার আছে
তাৰপিছত এইটো ব্লু কালাৰ আৰু এইটো ৰেড কালাৰ। এইটোৰ দাম কিমান আছিল? তো এইটোৰ দাম এটা 100কে পৰে। যদি লাগে কাৰোবাক কণ্টেক্ট কৰি ল'ব পাৰে। ধুনীয়া ষ্টুডিঅ' লাইট, তো মানে ভিডিঅ' বনাব ভাল হয়। আপোনালোকে কোৱালিটি চাই নিজে গম পাইছে। তো কণ্টেক্ট কৰক। আৰু কণ্টেক্ট মানে হেৰিত কৰিব, তলত ইনষ্টাগ্ৰামৰ লিংক আছে, ইনষ্টাগ্ৰামত কণ্টেক্ট কৰক। মই ডাইৰেক্ট হয়তো আপোনাক দি দিম। মানে হোম ডেলিভাৰী নহয় আৰু মানে দোকানত আহিও লৈ যাব পাৰে। সেয়ে আৰু দিয়ক। তো গাইজ মন্দিৰৰ পৰা চাল আহিলোঁ। চাল হৈ কিনে এতিয়া মানে খাম আৰু ইয়াত বহুত সময় হ'ল ৰখি আছোঁ। পূজা ষ্টাৰ্টে কৰা নাই। চ' চৰি চাওক গাইজ, মোৰ চেনেলটো হ'ল ভ্লগিং চেনেল। আগতে বাৰু ভ্লগিং আৰু কমেডি আছিল, কিন্তু মই এতিয়া চেনেলৰ পৰা কমেডিটো গুচাই দিছোঁ। এতিয়া মই খালি ভ্লগিং কৰিম। কিন্তু এটা কথা, ভ্লগিং বহুত প্ৰকাৰৰ আছে। ফাৰ্ষ্ট কথা হ'ল ডেইলি ভ্লগিং, ট্ৰেভেলিং, ষ্টৰি টেলিং, এনেকৈ আৰু বহুত প্ৰকাৰৰ ভ্লগিং আছে। তাৰে মাজত মই কিন্তু ভ্লগিং কৰিছোঁ মই নাজানো। তো মই ভাবিছোঁ এতিয়া মানে ডেইলি ভ্লগিঙৰ নিচিনা সেইকেইটা ভ্লগিং কৰিম, কিন্তু মাজে মাজে ষ্টৰি টেলিং ভ্লগিঙো কৰিব লাগিব, মানে ষ্টৰি টেলিং ষ্টাইলত। চ' আপোনালোকে ছাপোৰ্ট কৰিব। নেক্সট মানে যিটো মই কৈ আছোঁ মানে এতিয়া গাঁৱলীয়া কৰা 2.0 ভাৰ্চন এটা আহিব, মানে ছেকেণ্ড ভাৰ্চন, য'ত মানে অলপ বেলেগ হ'ব। আগৰ গাঁৱলীয়া কৰা গেলা, আগৰ মই ভিডিঅ'গেলা ডিলিট কৰিছোঁ, লাহে ধীৰে আৰু ডিলিট কৰি আহিছোঁ ফাল্টু গেলা। তো এতিয়া পূৰা বেলেগ হ'ব। আপোনালোকৰ ছাপোৰ্টখিনি লাগিব জাষ্ট সেইখিনি। তো আপোনালোকে ছাপোৰ্ট কৰিব, ভিডিঅ'টো লাইক কৰিব, ছাবস্ক্ৰাইব কৰি দিব আৰু 1K হ'ব যাইছে। तुम्हारी राह में साथ सांस लेता गया तुम्हारी राह में साथ सांस लेता गया हो मेरी हीर हो ना खफा हो मेरी हीर चलना रुला ना कर आफरा लबरेज करना अब जा दिल मेरा तू आया তো গাইজ আমি খিচাৰি খাই গোটেই ওলাই আহিলোঁ। अरे कौन भौंक रहा है ये बदतमीज। তো আমি গাইজ এতিয়া ঘৰত দেখোন যাম। তো এইখিনি আৰু মন্দিৰত ক্লিপ চিপ ল'বা নদী যাওক গাইজ। আই এটা বাঢ়িছে, তাই বামুণে মন্ত্ৰ মাতিছে, কাৰোবাই কিবা এটা বাঢ়িছে, কাৰোবাই ঘুটা বনাই তাকে এটা বাঢ়িছে। এখন ভিডিঅ' বনাব নোৱাৰি। বনাব চালোঁ মই, দুটা এটা ক্লিপ আছে, সেইখিনি লাগোছোঁ। এতিয়া নেক্সট ভ্লগত লগ পাম। কিন্তু এটা কথা, এই নেক্সট ভ্লগত এটা ছাৰপ্ৰাইজ আছে। মানে কিবা এটা বস্তু আমাৰ আহি আছে, গ্ৰুপৰ এটা কাম, এটা প্ৰজেক্ট এটা আহি আছে। সেই প্ৰজেক্টটো আপোনাৰ নেক্সট ভ্লগত মই ৰিভিল কৰিম। তো তেতিয়ালৈকে বাই বাই, গুড নাইট, জয় আই অসম। আৰু গাইজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক। তেতিয়া কৈছোঁ 66% কিমান বা কৈছিলোঁ, এতিয়া লিখি দিছোঁ দিয়ক। ইমান পাৰ্চেণ্টে আপোনাৰ চেনেলটো ছাবস্ক্ৰাইব কাৰণে পটাপট কৰি দিয়ক আৰু 700 কৰি দিয়ক। থেংক ইউ, বাই বাই। ऐसे कोयल गुनगुनाते हुए तुम तारे टिमटिमाते वैसे अंगना में तुम आए सारी कायनात मुस्कुराए